বা তোমাৰ গিটাৰখন মোক দিয়াচোন, মই বজাওঁ। ভণ্টি, তুমি এতিয়া সৰু হৈ আছা, তুমি এতিয়া বজাব নোৱাৰা। যেতিয়া ডাঙৰ হ'বা তেতিয়া তুমি বজাবা। তুমি যদি বজোৱা তেতিয়া তাঁৰকেইডাল ছিঙি যাব। নহ'ব নহ'ব, মোক বজাব দিবই লাগিব, নহ'লে মই মাক লগাই দিম তুমি মোক মাৰিছা বুলি। ভণ্টি, মই দিব নোৱাৰিম, তুমি বেয়া নাপাবা, যোৱা এতিয়া ইয়াৰ পৰা। তুমি নিদিয়া নাই, মই নিজে লৈ ল'ম। মই টানিমি। ভণ্টি এই দিয়া ছিঙি যাব। নিদো বুলি কৈছো নহয়, নিদোৱে যা। পৰিলো মই মৰিলো, মোৰ কঁকালটো। মা, বায়ে মোক পেলাই দিলে। ভণ্টি তোমাৰ কি হ'ল? তুমি কেনেকে পৰিলা? মই তোমাক একো কৰা নাই। তুমি মোক পেলাইছা। মা, মাৰ মাজনী, তোমাৰ কি হ'ল? তুমি মোক কিয় তৎক্ষণাত নাছিলা? ইয়াত দেখোন তেজ ওলাইছে। তোৰ কেনেকে হ'ল? কেনেকে তেজ ওলালে? মোৰ দেহিজনী, মোৰ সোণজনী। মা, মোক বায়ে চেলি মাৰি পেলাই দিলে। তাই নিজে নিজে পৰি গৈছে, মই পেলোৱা নাই মা। কুকুৰণী মোৰ জীয়েক তই তেজ উলিয়ালিছ অলপ। মাৰিমা, মই চুলিত দুখ পাইছো, আপুনি এৰি দিয়ক। কুকুৰণী জীয়েকে গলটিয়াই দিছ আকৌ, নহ'লে এনেই পৰি থাকিবলৈ এনেই তেজ ওলাবনে? বাপে হওক, আগতে মুখে হেৰি কৰিছিলি, এতিয়া মোৰ জীয়েক কৰিবলৈ লৈছ ন। মই আগতে যে কৰিছিলো তোক, তই এতিয়া মোৰ জীয়েক কেনেকুৱা কৰিছ? আহক দেউতাৰে, মই লগাই আছো তোৰ কথা। মাহিমা, আপুনি মোক বিশ্বাস কৰে, মই আপোনাৰ জীয়েক একো কৰা নাই। হেল্ল', ডক্টৰ বৰা, আপুনি এপিনে আহকচোন। মাজনী, তুমি বিচনাত বহাহি। তই পাতৰ হ, চাইডত থাক নহ'বা। বৰুৱানী, আপুনি মোক ইমাৰ্জেঞ্চি কিয় মাতিছিলে? চাওকচোন ডক্টৰ, এই কুলক্ষণী এজনীয়ে এই মোৰ জীয়ৰীক গলটি মাৰি পেলাই তেজ উলিয়াই দিলে। মোৰ এজনীয়ে দেহাজনী সোণজনীক তেজ উলিয়াই দিলে এই কুকুৰণীজনীয়ে। ছাৰ, মই নিজৰ কচম খাই কৈছো, মই তাইক পেলাই দিয়া নাই, সি নিজে নিজে পৰি গৈছে। এতিয়া তোমাৰ কথা মই বুজি পাওঁ। এতিয়া যি হ'ল সেইবিলাক বাদ দিয়া। আৰু বৰুৱানী, আপুনি এটা কথা শুনি লওক, এই অকণমানৰ কাৰণে মোক ফোন কৰি মাতিলে। এইটো সৰু কেঁচুৱা এটাও হয়। আপোনাৰ ছোৱালী অকণমান ছালখন উফৰি গৈছে, তাৰ বাহিৰে একো হোৱা নাই। ইয়াত কোনো ঔষধ দিবলগীয়া নাই। আপুনি এনেই চিন্তা কৰিছে। এজনী ছোৱালী থকাৰ কাৰণেই আপুনি চিন্তা কৰিছে। এজনী আপোনাৰ ছোৱালী নহয় জানো? আপুনি কথাবিলাক এনেকৈ নিগেটিভকৈ ল'লে বেয়া হ'ব কথাটো পিছলৈ। বৰুৱানী, এতিয়া মই গৈ থাকোঁ, কোনো টেনশ্যন ল'ব নালাগে, এইখিনি একো হোৱা নাই আপোনাৰ ছোৱালীৰ। প্ৰিয়া, তুমি ভালে কুশলে থাকিবা, মই এতিয়া গৈ থাকোঁ। আৰু তুমি এনেকুৱা কৰি লাগি নাথাকিবা, ডাঙৰ হ'লা তুমি। ঠিক আছে ছাৰ। ঠিক আছে ডক্টৰ, আপুনি যে আহিলে মোৰ যে একদম বুকুটো দপদপাই দিছিলে, বুজিছেনে? বৰুৱানী, আপুনি চিন্তা নকৰিব, মই এতিয়া গৈ থাকোঁ দিয়ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনত পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।